এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভালে আৰু মোৰবৰ ভালে আৰু আজি মই এটা বিশেষ ভিডিঅ লৈ আহিছো আপোনালোকে থাম্বনেল চাই হয়তো গম পাইছে যে মই আনিছো যে Q&A ভিডিঅ হয় আজি এটো মোৰ ফাৰ্ষ্ট Q&A ভিডিঅ হয় আৰু 1K স্পেশাল বুলি মই এটা কমিউনিটি পোষ্টটো দিছিলো যে মোক কোৱেশ্চন সুধিব পাৰে আৰু মই Q&A ভিডিঅ লৈ আহিম আপোনালোকৰ মাজলে আৰু বহুত বেছি কোৱেশ্চন আহা নাই বাট যিকিটা আহিছে মই কিনে আনসাৰ দিবলৈ ট্ৰাই কৰিম আৰু যেহেতুকে মই ভাবিছিলো যে যেহেতু মই ভিডিঅ বনাই থাকো আৰু আপোনালোকে জানাটো দৰকাৰ যে মই কোন হয় কি হয় ক'ত থাকো গোটেইখিনি জানাটো দৰকাৰী আৰু সেইকাৰণে মই ভাবিলো যে ভিডিঅটো লৈ আহো আজি আৰু ঠিক আছে মই আপোনালোকৰ এটা ভিডিঅটো মানে কোৱেশ্চনখিনি ইয়াতে মই লৈ লৈছো মোবাইলত স্ক্ৰীনশ্বট মাৰি কিনে আৰু মই নিদৰে চাই এতিয়া আনসাৰবোৰ দিবলৈ ট্ৰাই কৰিম ঠিক আছে ৰব তো ফাৰ্ষ্ট কোৱেশ্চনটো সুধিছে Hey guys বুলি কেনে Hey guys সুধিছে যে তোমাৰ BF কোন wow ফাৰ্ষ্ট কোৱেশ্চনটো সুধিছে যে তোমাৰ BF কোন ঠিক আছে মই এটো ইতিয়া নকও ভিডিঅটো এন্ডত কম চাই দেখিব ভিডিঅটো and then নবনিতা দিছে love 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 নবনিতা মোৰ ফ্ৰেন্ড হয় বাৰু and তাৰ পিছত দিছে Helly YT0 বাৰ BF আছে নাই 1K congratulation আৰু মোৰ 1K হৈ গল wow congratulation Hell and thank you congratulation দিয়াৰ বাবে আৰু বাৰ BF আছে নাই বাৰ BF আছে নাই তো হেতু কোৱেশ্চন সুধিছে বাৰু মই হেতু কোৱেশ্চনৰ আনসাৰটো দিম বাট লাষ্টত দিম and then তাৰ পিছত আৰু সুধিছে বলেন ৰাভা sorry দে বলেন ৰাভা 5826 সুধিছে 1K পাৰ্টি হ'ব লাগে 1K পাৰ্টি 1K একো সেলিব্ৰেশন নকৰিল তেনেকুৱাকে বাট 2K যেতিয়া হ'ব মই এটা সেলিব্ৰেশন কৰিম এটো ভিডিঅ আনিম দেন সুধিছে দেউৰী জতিনে সুধিছে তেখেতে সুধিছে ইয়াতে মই বাৰু এনে মোবাইলতে দেখাব পাৰা নাই এটা কোৱেশ্চনবোৰ বাট যদি মই ভিডিঅটো এডিট কৰোতে লগাই দিব পাৰো কোৱেশ্চনবোৰ মই লগাই দিম আৰু দেউৰী জতিনে সুধিছে ঘৰ ক'ত হয় তোমাৰ আৰু কোন ক্লাছত পঢ়ি আছা তুমি তো মোৰ ঘৰ হৈছে দৰং জিলাৰ মঙ্গলদৈ আৰু মই কোন ক্লাছত পঢ়ি আছো মই এতিয়া কোনো ক্লাছত পঢ়ি থাকা নাই মই একচুয়ালি এতিয়া MA কৰি আছো ইগনৰ পৰা আৰু এখন স্কুলত মই কৰি আছো বাকিখিনি কৈ আছো আপোনালোকক দেন প্লে কাৰ টয়ছে সুধিছে তোমাৰ বিয়া হৈছে নে তো এটা বহুত ডাঙৰ কোৱেশ্চন কৰিছে তোমাৰ বিয়া হৈছে নে তো মই কৈ দিছো যে মোৰ বিয়া হোৱা নাই আৰু মই এতিয়ালৈকে বিয়া পতা নাই আৰু এতিয়া মই কৈ আছো দেন দা টাইগাৰ ফ্ৰম আসাম 01 সুধিছে তুমি পঢ়ি আছা অৰ জব কৰি আছা তো মই ক'ব বিচাৰিছো যে মই এতিয়া পঢ়িও আছো মানে মই MA কৰি আছো ইগনৰ পৰা আৰু লগতে মই এখন প্ৰাইভেট স্কুল আমাৰ ওচৰতে আছে তাত মই টিচাৰ হিচাপে কৰি আছো দেন H সামসুলুং তেখেতে সুধিছে সিস তুমি কি কাম কৰা তো এটো মই কৈছো যে মই এখন স্কুলত এতিয়া বৰ্তমান কৰি আছো টিচাৰ হিচাপে এণ্ড সন্দীপন ভূঞা সুধিছে তুমি কি কৰা মই কি কৰো মানে কোনটো কি কৰো সুধিছে মই বুজি পোৱা নাই বাট মই টিচাৰ হিচাপে এতিয়া কৰি আছো এণ্ড দেন তাৰ পিছত দ্য টাইগাৰ ফ্ৰম আসাম 01 আকৌ এটা কৈছে যে 1K সাবস্ক্ৰাইবাৰ ফিলটো কেনেকুৱা লাগিছে তো 1K সাবস্ক্ৰাইবাৰ ফিলটো একদম মজা কাৰণ এনেকুৱা ভাল লাগিছে ন মই বুজাব পাৰা নাই কাৰণ বহুত কম সময়তে 1K টো হৈ গৈছে মানে বহুতে 1K কাৰণে বহুত কষ্ট কৰিব লাগে আৰু মোৰ বহুত কম সময়তে ইমানখিনি মৰম পাইছো ইমানখিনি সাপোৰ্ট পাইছো তো বহুত বেছি ভাল লাগিছে বহুত বেছি খুশ মই আগলৈ এন্ডৰ মৰম দি যাব এণ্ড সন্দীপন ভূঞানে আকৌ লাভ 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 ৰিয়েক্ট কৰিছে আৰু মেবি এইখিনিয়ে আছিলে কুৱেশ্যন আৰু মই মানে ভিডিঅটো ডিলেটো কৰিছিলো আৰু কিছুমানে কুৱেশ্যন সুধিছিলে তাত মই মানে আকৌ নেক্সট ভিডিঅটো আপলোড দিছিলো তো তাতেও কোনোবা সুধিছিলে যে তুমি কি কৰা কি হয় তোমাৰ নেম কি হয় তো আৰু ঘৰ ক'ত হয় এনেকৈ সুধিছিলে কোনোবা পঢ়ি আছিলে চাগে মই একজেক্টলি পাহৰি গ'লোঁ মানে ইমান মনত নাই আৰু মই কৈ দিব বিচাৰিছোঁ যদি সুধিছিলা মোৰ নেমটো হৈছে তানেয়া দত্ত আৰু মই দৰঙৰ মঙ্গলদৈত থাকোঁ কোনোবা মঙ্গলদৈৰ আছা যদি কমেণ্ট কৰিবা আৰু লগতে মই এতিয়া বৰ্তমান পঢ়িও আছোঁ MA ইগনৰ পৰা আৰু লগতে মই এখন স্কুলত টিচাৰ হিচাপে কৰি আছোঁ এইখিনিয়ে আছিলে ক'বলগীয়া আৰু মই লগতে এটা কথা কৈ দিওঁ
যে আপোনালোকে যিখিনি কুৱেশ্যন কৰিছে মোক বহুত বেছি ভাল লাগিছে কাৰণ মই কিবা এটা ভিডিঅ' দিছোঁ আৰু তাতে আপোনালোকে ৰেছপন্স দিছে এণ্ড কুৱেশ্যন কৰিছে জানিব বিচাৰিছে সেইখিনিয়ে বহুত বেছি ভাল লাগে আৰু মই কৈছিলোঁ লাষ্টত মই কৈ দিম যে মোৰ বয়ফ্ৰেণ্ড আছে নে নাই এইটো কুৱেশ্যন কৰিছিলে তো এতিয়া কওঁ নে নকওঁ নাজানো ভাবি পোৱা নাই বাকী আপোনালোকে গেছ কৰকচোন আছে নে নাই কেনেকুৱা লাগিছে বাৰু মোৰ আছে যেন লাগে নে নাই যেন লাগে তো আপোনালোকে কমেণ্ট কৰিব আৰু যদি কমেণ্ট বেছিকৈ আহে আছে নাই ওপৰত তো মই নেক্সট আকৌ কেতিয়াবা ভিডিঅ'ত কৈ দিম যে মোৰ বয়ফ্ৰেণ্ড আছে নে নাই আৰু বাকী ভাবিছোঁ যিখিনি ক'বলগীয়া আছিলে যিখিনি কুৱেশ্যন সুধিছিলে তাৰ এনচাৰ মই দিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু বহুত বেছি লং নকৰোঁ ভিডিঅ'টো তো আজিলৈ বাই আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে যদি কোনোবা নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ মৰম পালে বহুত বেছি উৎসাহ পাওঁ নতুন নতুন ভাল ভাল ভিডিঅ' বনাবলৈ আগলৈ এনেদৰে ভিডিঅ' বনাই যাম যদি আপোনালোকৰ মৰম পাওঁ তো আজিলৈ বাই আকৌ লগ পাম বাই